My dear friends, মই জিতু ভাগৱতী আকৌ এবাৰ আপোনালোকক ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকলে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে প্ৰতিটো ভিডিঅ'ৰ তো বন্ধু বান্ধৱীসকল এই চেনেলটো আৰম্ভ কৰা হৈছিল নেটৱৰ্ক মাৰ্কেটিংত আপোনাৰ সাকসেস হওক সেই মানে এটা প্ল্যানিং লয় কাৰণ নেটৱৰ্ক মাৰ্কেটিংত আজি বহুতে ড্ৰিম দেখি ব্যৱসায়টোত সাকসেস হ'ম বুলি ওলাই আহে আৰু কিন্তু সময়ৰ ক্ষেত্ৰত তেওঁলোকে ফেইলাৰ হৈ এই ইণ্ডাষ্ট্ৰিটোৰ পৰা আঁতৰি যাব লগা হয় তাৰ কাৰণ আছে বহুত যে নেটৱৰ্ক মাৰ্কেটিংত বহুতে শিকিব নিবিচাৰে নেটৱৰ্ক মাৰ্কেটিং এটা ইজি মানি মেকিং সিস্টেম বুলি ভাবে আৰু সেই এটিটিউডতে তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰে বা তেনেকৈ বিজনেছ ষ্টাৰ্ট কৰিলে কিন্তু কেতিয়াও সাকসেস নহয় আৰু নেটৱৰ্ক মাৰ্কেটিং হৈছে আজি ওয়াৰ্ল্ডৰ ফাষ্টেষ্ট গ্ৰোইং বিজনেছ আজি পৃথিৱীৰ প্ৰতিখন ডেভেলপ কাউন্ট্ৰি নেটৱৰ্ক মাৰ্কেটিংক তেওঁলোকৰ মানে কি অৰ্থনীতিৰ ফাৰ্ষ্ট মানে কি ইণ্ডাষ্ট্ৰি হিচাপে তেওঁলোকে এষ্টাব্লিছমেণ্ট কৰিছে আৰু কৰোৰ মানে কি ব্যক্তি নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ যোগেৰে প্ৰতিখন ডেভেলপ কাউন্ট্ৰিত আজি মিলিয়নিয়াৰ ক্ৰিয়েট হৈ গৈছে এনেকুৱা এটা ইণ্ডাষ্ট্ৰি এইখন ভাৰতবৰ্ষত আহিছে বা এইখন ভাৰতবৰ্ষতো চলি আছে আৰু এই ভাৰতবৰ্ষত আমি ভাৰতীয় নাগৰিক হিচাপে আমিও ইয়াক চইচ কৰিছোঁ এজ এ নেটৱৰ্কাৰ হিচাপে নেটৱৰ্ক প্লেটফৰ্মত আমি জপিয়াই পৰিছোঁ কিন্তু নেটৱৰ্কত সাকসেস হোৱাৰ যিটো প্ৰসেস এই প্ৰসেসটো কিন্তু আমি বহুতে এতিয়ালৈকে আয়ত্ত কৰিব বিচৰা নাই তো প্ৰসেস কি প্ৰসেস এটা লাৰ্ন সিস্টেমক বুঝক সিস্টেম শিকক সিস্টেমে যি শিকাইছে সেই মতে সিস্টেমৰ মতে আগবাঢ়ি যাওক কিন্তু নেটৱৰ্ক মাৰ্কেটিং আজিলৈকে আমাৰ দেশৰ যিটো ধাৰণা বা মানুহে যি ধৰণে লয় যে এতিয়ালৈকে বহুতে ভাবে যে নেটৱৰ্ক হৈছে এটা কাম ধন্দা নোহোৱা মানুহৰ কাম গতিকে সেই এটিটিউডত বহুত মানুহে এতিয়ালৈকে নেটৱৰ্ক মাৰ্কেটিংক সেই ধৰণে ভবা ভাবেও ইয়াক শিকিব নিবিচাৰে আচলতে মই জানো এই এটিটিউডে আমাৰ মানুহক বাৰুকৈ মানে কি ক্ষতি কৰিছে গতিকে মই জানো এই ভাৱটো আঁতৰাই মই একো নাজানো যদি বেয়া হ'ব নেকি মই শিকাত কিবা প্ৰব্লেম আছে নেকি গতিকে শিকাৰ এটিটিউড এটা তৈয়াৰ কৰক আপুনি যদি নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত সাকসেস হ'ব বিচাৰে আপুনি যদি লাখ কোটি টকা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এটা শিকাৰ এটিটিউড তৈয়াৰ কৰক এটা লাৰ্নিং এটিটিউড লৈ আপুনি এই ইণ্ডাষ্ট্ৰিটোত কাম কৰক আৰু দেখিব আপোনাৰ সাকসেস ষ্টাৰ্ট হৈ গৈছে তো বন্ধু বান্ধৱীসকল আজিৰ যিটো বিষয়ত আমি আলোচনা কৰিম সেইটো হৈছে আপলাইন पल को अपना बना लो तुम माय लाइफस्टाइल बल पर तुम हर दिन सफल हो সিনিয়র আপলাইন কি হয় সিনিয়র কি হয় আসলে নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত অকণমান আলোচনা কৰোঁ তে আমাৰ বহুতে ভাবে আপলাইন মানে হৈছে হেল্পলাইন যেতিয়াই য'ত বিচাৰো তাতেই আহিব তাতেই মোক মানে কি A to Z কৰি দিব তেনেকুৱা ধৰণে লয় বহুতে আপলাইনক আৰু ভাবে নিজৰ মানে কি বা পাৰ্সোনেল এসিস্ট্যান্ট বুলি ভাবিও কাম কৰে এইটো কৰক বাট মাই ডিয়াৰ ফ্ৰেন্ড আপলাইন আপোনাৰ যিয়েই নহওক আপলাইন লাগিলে আপোনাতকৈ এডুকেশ্যনত কম হওক আপলাইন লাগিলে আপোনাতকৈ বয়সত সৰু হওক আপলাইন লাগিলে একেবাৰে টিপছ মৰা ব্যক্তি হওক বা সিনিয়ৰ অলৱেজ সিনিয়ৰ আপলাইন অলৱেজ আপলাইন সিনিয়ৰক সদায় ৰেসপেক্ট কৰি আগবাঢ়ি যাওক এই ইণ্ডাষ্ট্ৰিটোৰ সফলতাৰ মূল মন্ত্ৰ হৈছে আপলাইন আপুনি যদি আপলাইনত ৰেসপেক্ট নকৰে তেতিয়াহ'লে কোনো কাৰণত আপুনি এই ইণ্ডাষ্ট্ৰিত সাকসেস হ'ব নোৱাৰে গ্যাৰান্টি আৰু আপুনি যদি আপলাইনক সন্মান কৰে আপলাইনে কোৱা ধৰণে আগুৱাই যায় তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰিত কিন্তু আপুনি সফল হ'ব পাৰে এষাৰ কথা আছে নেটৱৰ্ক মাৰ্কেটিংত প্ৰায় সংখ্যক লিডাৰে উদাহৰণ দিয়া দেখা যায় যে আপলাইনে যদি আপোনাক কয় যে সূৰ্য পশ্চিমে উদয় হয় হাঁহি উঠিছে নিশ্চয় সূৰ্যটোৰ পিনে উদয় হয় ময়ো গম পাওঁ আপুনিও গম পায় বাট আপোনাক আপলাইনে কৈছে যে সূৰ্য পশ্চিম পিনে উদয় হয় তো আপোনাক চকু মুজি বিশ্বাস কৰিব কৈছে সেই হেনো আপলাইন সেই হেনো মানে গ্ৰ' লাইন এই যিটো মধুৰ সম্পৰ্ক সিনিয়ৰে কৈছে তো সিনিয়ৰৰ কথাই ৰাইট সিনিয়ৰ অলৱেজ ৰাইট সিনিয়ৰে ভুল ক'ব পাৰে বাট সিনিয়ৰ অলৱেজ ৰাইট এই এটিটিউডত যদি আপুনি কাম কৰে নো আৰ্গুমেণ্ট কোনো ধৰণৰ আৰ্গুমেণ্ট নকৰিব কোনো ধৰণৰ তৰ্ক বিতৰ্কত নাযাব কোনো ধৰণৰ যুক্তিত নাযাব বাট সিনিয়ৰ অলৱেজ সিনিয়ৰ মাই ডিয়াৰ ফ্ৰেণ্ড সিনিয়ৰক ৰেসপেক্ট কৰক সিনিয়ৰক ভক্তি কৰক দেখিব সেই ৰেসপেক্ট সেই ভক্তিয়ে আপোনাক এদিন এটা টপ লেভেললৈকে লৈ যাব গতিকে অলৱেজ সন্মান কৰক আপোনাৰ সিনিয়ৰক অলৱেজ সিনিয়ৰক ৰেসপেক্ট দিয়ক আৰু সিনিয়ৰে যিখিনি কৈছে যিখিনি পৰামৰ্শ দিছে সেইখিনি ফলো কৰক এটা কথা চাওক আজি সিনিয়ৰজন আপোনাতকৈ বয়সত হ'ল মানি ল'লো আপোনাতকৈ এডুকেশ্যনত কম মানি ল'লো বাট এই ইণ্ডাষ্ট্ৰিটোৰ আণ্ডাৰত আপোনাতকৈ কিন্তু এদিন হ'লেও আগত তেওঁ বিজনেছ মানে ষ্টাৰ্ট কৰিছে তাৰ মানে এদিনৰ নলেজ হ'লে আপোনাতকৈ বেছি আছে নে নাই নিশ্চয় আছে তেনেহ'লে
কেতিয়াও নাভাবিব সেই ধৰণে এই এটিটিউড পাহৰি সম্পূৰ্ণ ছাবমিশ্যন কৰক ছাবমিশ্যনত মজা আছে মাই ডিয়াৰ ফ্ৰেণ্ড ছাবমিশ্যন কৰক দেখিব সমস্ত পৃথিৱী আপোনাৰ ওচৰত গতিকে এই ধৰণৰ এটিটিউড লৈ বিজনেছ ষ্টাৰ্ট কৰক বন্ধু বান্ধৱীসকল মই আগতেই কৈছোঁ আপোনালোকক বা আপোনালোকে গম পায় যদি মোৰ ভিডিঅ'বিলাক চাই আছে যে মই যিমান পাৰোঁ কম সময়ত ভিডিঅ' বনাবলৈ ট্ৰাই কৰোঁ দুটা পইণ্ট টপিকৰ ওপৰত দুটামান কথা পাতি ভিডিঅ' শেষ কৰিব বিচাৰোঁ কাৰণটো এটাই যে আপোনাৰো সময় কম মোৰো সময় কম গতিকে কম সময়ৰ ভিতৰত কিছু কথা আমি আলোচনা কৰিলোঁ আৰু এই ধৰণে প্ৰতিটো ভিডিঅ' একেবাৰে 5 মিনিট 3 মিনিটৰ এনেকুৱা সৰু সৰু ভিডিঅ' বনাই আমি আগবাঢ়ি যাম য'ত আপোনাৰ সময় বহুত বেছি লছ নহয় আপুনিও শিকিব পাৰিব কম কথা সোমাই যাব একেবাৰে ফিট হৈ যাব আপোনাৰ ব্ৰেইনত গতিকে এই ধৰণৰ ভিডিঅ' আকৌ যদি আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে এতিয়াই যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ জয় হিন্দ থেংক ইউ You do.